নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত। PM কিষাণ সন্মান নিধিৰ 18 নং কিস্তিক লৈ শীঘ্ৰেই আহিব ভাল খবৰ। দুৰ্গা পূজাৰ সময়তে লাভ কৰিব PM কিষাণৰ ধন। 5 অক্টোবৰত 18 নং কিস্তিৰ ধন সোমাব কৃষকৰ একাউণ্টত। ইতিমধ্যে কৃষকৰ একাউণ্টত সোমাইছে 17 নং কিস্তিৰ ধন। হিতাধিকাৰীৰ একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধন। ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ একাউণ্ট। এই ধন পাবলৈ আপুনি কৰিব লাগিব এটা বিশেষ কাম, অন্যথা আপুনি নাপাব কৃষক সন্মান নিধিৰ ধন। আগন্তুক কিস্তিৰ ধন পাবলৈ eKYC কৰাটো বাধ্যতামূলক। PM কিষাণ এপৰ জৰিয়তে কৰিব পাৰিব eKYC। অনলাইনতো কৰিব পাৰিব eKYC। লগতে CHC চেণ্টাৰত গৈও কৰিব পাৰিব eKYCৰ কাম। জনতাক 17টাকৈ বৃহৎ গেৰাণ্টি দিলে কংগ্ৰেছে। চৰকাৰ গঠন কৰাৰ পিছতেই জনতাই লাভ কৰিব এই সুবিধা। ঘৰ বনাবলৈ জনতাৰ একাউণ্টত দিব 3,50,000কৈ টকা। মহিলাৰ একাউণ্টত মাহেকত দিব 2,000কৈ টকা। বৃদ্ধ বিধৱা দিব্যাংগই লাভ কৰিব 6,000 টকাৰ পেঞ্চন। 300 ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ। মাত্ৰ 500 টকাতেই দিয়া হ'ব গেছ চিলিণ্ডাৰ। এবছৰত 2 লাখ নিবনুৱা যুৱক যুৱতীক দিব চাকৰি। 25 লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ গেৰাণ্টি দিলে কংগ্ৰেছে। পুনৰ প্ৰৱৰ্তন কৰা হ'ব পুৰণি পেঞ্চন নীতিসমূহ। কৰ্ণাটক তেলেংগানাৰ পিছত এইবাৰ হাৰিয়ানা দখলৰ লক্ষ্য কংগ্ৰেছৰ। হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তেহাৰ প্ৰকাশ। আধাৰ আপডেটৰ সময়সীমা বৃদ্ধি। 14 ডিচেম্বৰৰ ভিতৰত আপডেট কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ড। পূৰ্বে 14 ছেপ্টেম্বৰ আছিল শেষ সময়সীমা। UIDAI জাৰি কৰিছে বিশেষ নিৰ্দেশনা। কিদৰে আপডেট কৰিব আপোনাৰ আধাৰ কাৰ্ড? মাই আধাৰ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব আপডেট। বিনামূলীয়াকৈ কৰিব পাৰিব আপডেট। পৰ্টেলত গৈ লগইনত ক্লিক কৰি নিজৰ 12 অংকৰ আধাৰ নম্বৰ দিয়ক। ইয়াৰ পিছতে দিব লাগিব কেপচা কোড। OTPত ক্লিক কৰিলে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত আহিব OTP। ফোনত অহা OTP দিব লাগিব পৰ্টেলত। ইয়াৰ পাছতে পৰ্টেলত গৈ জমা দিয়ক আপোনাৰ যাৱতীয় নথি পত্ৰ। আধাৰ কাৰ্ডৰ গৰাকীৰ বাবে ডাঙৰ খবৰ।